এৰা তেল বা কেষ্টৰ অইল এবিধ উদ্ভিদজাতীয় তেল। অতি সহজে ঘৰতে এই তেলবিধ উৎপাদন কৰিব পাৰি। ইয়াৰ ঔষধি গুণৰ বাবে বিভিন্ন কামত কেষ্টৰ অইল ব্যৱহাৰ কৰা দেখা যায়। এৰী বা কেষ্টৰৰ উৎপত্তি আফ্ৰিকাত। ঔদ্যোগিক ক্ষেত্ৰতো কেষ্টৰ অইলৰ বহুল প্ৰয়োগ বা ব্যৱহাৰ কৰা হয়। কেষ্টৰ অইলৰ বিশ্ব বজাৰৰ মুঠ চাহিদাৰ 80-90% কেৱল ভাৰতবৰ্ষই পূৰণ কৰে। ভাৰতৰ গুজৰাট, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যই সৰ্বাধিক এৰা তেল উৎপাদন কৰে। অসমত এৰা তেল বা কেষ্টৰ অইলৰ কৃষিভিত্তিক উদ্যোগৰ যথেষ্ট স্থল আৰু সম্ভাৱনীয়তা আছে। কেষ্টৰ অইলৰ বহুতো উপকাৰিতা আছে।
উন্নত জাতৰ এৰাগছৰ খেতি কৰি তথা তেল উৎপাদন কৰি অসমৰ অৰ্থনৈতিক বিকাশ আৰু নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাৰ সৃষ্টি কৰিব পাৰি।